খালি দায়িত্ব কি পৰিছে হা আপোনাৰ দায়িত্ব কি পৰিছে এই মিঠৈ এটক এবাৰহে দিব নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু বিজু মইনা ইউটিউব চেনেল পুনৰবাৰ বিজু মইনাই মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো ৰাতি ষ্টাৰ্টিং কৰিছোঁ এতিয়া প্ৰায় 7টা বাজিছে আৰু ষ্টাৰ্টিং কৰাৰ মূল কাৰণটো হৈছে যেহেতু আমাৰ গাঁৱৰ ৰাইজে পালনাম ভাওনা পাতিছে কাইলৈ 12 তাৰিখে আৰু যেহেতু আজি 11 তাৰিখ আজি আমাৰ ৰাতি পালনাম যেহেতু আমাৰ দুদিনীয়াকৈ পাতিছে আজি ৰাতি পালনাম ডকা হ'ব সেই ভাবিয়ে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক পালনাম আমি কেনেদৰে ৰাতি আজি পাতিছোঁ গোটেই পৰিৱেশটো আপোনালোকক দেখাম আমাৰ নামঘৰ পৰিৱেশটো দেখাম ৰাইজ কিমান হৈছে তাক দেখাম আমাৰ পালনাম যেহেতু দুদিনীয়া আজি ৰাতি প্ৰথম দিনৰ দৃশ্য আপোনালোকক দেখাম এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে পেজটোত চাই আছে বিজু মইনা অফিচিয়েল প্লিজ ফ'ল' কৰি দিব এতিয়া মই ওলালোঁ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু গোটেই পৰিৱেশটো আপোনালোকে চাই থাকিব এতিয়া আমি পোনে পোনে নামঘৰলৈ যাওঁ বলক এতিয়া আমি ফাইনেলি নামঘৰ বাটচৰা পাইছোঁ আপোনালোকক গোটেই পৰিৱেশটো দেখাবলৈ লৈছোঁ ধুনীয়াকৈ আমাৰ ইয়াত এইভাগ বাটচৰা সেইফালে ধুনীয়াকৈ গছা প্ৰতি চাকি জ্বলোৱা হৈছে আৰু এইখন নাটক কাইলৈ আছে চাকি কৃষ্ণ ৰাতি সঁচাকৈ ভিউটো ধুনীয়া লাগিছে চাকি জ্বলাই থোৱা হৈছে ৰাস্তাৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ আঁতৰৰ পৰা সঁচাকৈ বৰ ধুনীয়া লাগিছে যিহেতু আজি পালনাম ধুনীয়াকৈ সজাই তোলা হৈছে আমি আহি আছোঁ এতিয়া আমাৰ নাম ডাকিব চাগে দেই অলপ সময় পাছতে এতিয়া চাকি জ্বলি আছে যিহেতু আবেলিৰ পৰা জ্বলাই আছে অকণমান কিছুমান চাকি নুমাই গৈছে বাৰু আকৌ তেল দিবহি ৰাইজে ধুনীয়া পৰিৱেশ ধুনীয়া লাগিছে তো আমাৰ ভিতৰত বহুত মানুহ হৈছে আৰু এইটো ফ্ৰণ্টৰ জেগা এইটোৱে আমাৰ নামঘৰ বিশেষ মানুহ জ্বলিছে ভিতৰত হে দাদা কাইলৈ আমাৰ এজনে পূৰা মোচন দিব দৈত্য লৈছে কি ওলাই আহিছে নমস্কাৰ ব'লক আমি ভিতৰলৈ সোমাই যাওঁ আহক আহিছ নি আহিছোঁ আমি দুইজন আহিছোঁ এইফালে আমাৰ পালনাম লাগি আছে এইফালে আমাৰ ৰাইজ বহি আছে এইফালেও সোমাব পাৰি এইফালে চাহ বনি আছে চাহৰ দায়িত্ব আপুনি নি মই ভিডিঅ' বনাই আছোঁ হা হা পকা মিঠৈ লগাই আছে ৰাইজ দেখিছে নে কিমান হৈছে বোলে আমাৰ চাকি জ্বলোৱা হৈছে ইফালে এইবিলাক বস্তু অঁ খালি দায়িত্ব কি পৰিছে হা আপোনাৰ দায়িত্ব কি পৰিছে এই মিঠৈ এটক এবাৰহে দিব লাগি আছে নি লেংগা আমাৰ নাম প্ৰসংগ হ'ব এই মহন্তটো হৈ ল'লি যে কি হ'ল মহন্ত এতিয়া আমি কি কৰিবলৈ ৰেডি হৈছোঁ অঁ আমাৰ শিষ্টকৰ নিয়া নি এজন ডাঙৰ শিষ্য গুৰু নমস্কাৰ দে না লাষ্ট কয় বিয়া পতাৰ পৰা লাষ্ট কয়
বৰ্তা ৰাইজ আৰু আহিবলৈ আছে মই মোবাইলটো থৈ দিব নোৱাৰিম নহয় ৰিক্স ল'বলৈ বেয়া পাইছোঁ মানুহ ধেৰ আছেতো ৰিক্স ল'বলৈ বেয়া পাইছোঁ হে প্ৰকাশ দা কিয় চাৰিমাহ ঘূৰি ফুৰাই দেখিছোঁ ন অঁ বৰ্তা লাষ্ট কৰিছে নেকি লাষ্ট নাই বৰ্তা কিবা খা কওক ৰাইজক ৰাইজক কিবা এটা কওক কওক কিবা এটা বুঢ়া মানুহ মাৰিবি না না আপোনাক চাওঁ বৰ্তা ভাইচ বৰ্তা কিবা এটা কওক ফটো মাৰি আছো ইউটিউবত যাব কিবা এটা কৈ দিয়ক ৰাইজক নিমন্ত্ৰণ জনাই দিয়ক ৰাইজক দিগদাৰ আছে কিবা ক'ব নি আমাৰ সুন্দৰ পৰিৱেশ এয়া জখৰীয়া হৰিনামৰ ভাওনা সকলো ৰাইজকে নিমন্ত্ৰণ কৰিছোঁ ভাওনালৈ আহিব যেতিয়া ডিউটি চিউটি এৰি গুচি আহিছে বোলে আমাৰ অৰুণদা আছে নমস্কাৰ জখৰীয়া মন্দিৰৰ সমূহ সেৱকীবৃন্দৰ তৰফৰ পৰা আমাৰ পালনাম বাৰ্ষিক সভা ভাওনা হৈ সকলোকে শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ আজি আৰু অহা কালিলৈ সকলোৱে সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰিছোঁ অহা কালিলৈ আমাৰ আজি ৰাতি পালনাম থাকিব আৰু অহা কালিলৈ আমাৰ বাৰ্ষিক সভা আৰু গধূলিলৈ ভাওনা হ'ব আমাৰ ভাওনা হ'ব কোৰমৰ বঁটা গতিকে কোৰমৰ বঁটা নাটকভাগী সকলো ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ ধন্যবাদ তোলা আছে ধন্যবাদ কি ক'ব ৰাইজক ৰাইজক কি ক'ব নিমন্ত্ৰণ জনাইছে ঘূৰি ঘূৰি ময়ে আছোঁ আমাৰ এজনে গোটেই সমূহ ভাওনাৰ ড্ৰেছটো প্ৰদান কৰিছে এইজনে ড্ৰেছটো এইবাৰ ডনেট কৰিছে ড্ৰেছটো ডনেট আৰু লগতে ভাৱৰীয়াসকলৰ খানা এইবাৰ আমাৰ এজন আছে নমস্কাৰ নামতি আমাৰ নামতি আমাৰ নতুন নামতি আমাৰ পুৰণা অৱসৰ ল'ব হৈছে পুৰণাখিনি অৱসৰ লৈ নতুন নৱপ্ৰজন্ম আগবাঢ়িছে সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল হয় আমাৰ চাহা পৰ্ব কলিতা ফালে বহি লৈছে পুৰা এইফালে আমাৰ মনোদা ভাল লাগে পৰিৱেশ এজনে পুৰা চাহ হেৰি কৰি আছে আমাৰ চব লাগি আছে পুৰা গোটেই পৰিৱেশটো আমাৰ দেখা চাহখন দিয়ক চাহ খাম এফালে বৌবৈ চাহ দিবহি এতিয়া মোক খাই লওঁ নামৰ সেৱা কৰি হ'ল এতিয়া আমাৰ প্ৰসংগ কৰিব কৰিবৰ কাৰণে ল'ৰা বহিছে এয়া আহিলে
বারম্বার হয়ে অবতার পৃথিবীর মায়ের খনিলা পার ইন্দ্রক দমিলা ব্রহ্মায় নমিলা মনত ভূমিলা রূপী ক্রীড়া কপির অন্ধকার দলমাল ভাল যজু গুণনাম ধর্মতপাল মুখর্যকাম খানা প্রভুরা নারী তপত জীৱ জনকৰ জীৱ পালাখ ৰাখিব তোমাৰ চৰিত্ৰ অতীত পাৱন এভ ভৱন তুমি কিবা আমাৰ ডেকাকেইজন বহি আছে সবাৰি কুলাৰ কপাল সুমান্ত মৈত্ৰ দেখুন মহাৰা মনং মনসু পৰিবেশ হাস্য ফৰং ফনতস্মৈ কি কেনেকুৱা লাগিছে বেমাৰী হৈ গৈছে বোলে আমাৰ পঙল দা পলাক ভাইটি এইফালে আমাৰ এই দুজন তিয়কৰ পৰা আহি ইয়াত আহিছেহি এইফালে আমাৰ সবাইত দা কালি কিবা লৈছে নি আমাৰ লৈছে এইবাৰ প্ৰথম লৈছে দৈত্য সৰুতে লৈছে কিন্তু এতিয়া চাকৰি পৰা অহাৰ পাছত এতিয়া লৈছে কালি মোচন আপোনালোকে দেখিবলৈ পাব কিবা ক'ব নি একো নকয় ৰাজীৱ দা একো নকয় পলাশত দেখোন মোবাইল ষ্টক হৈ গ'ল কাৰ কাৰ দি থৈ গৈছে অঁ তেওঁলোকে তাত বহি আছে মানে লাটুৰ দা আহিছে দেৰিকে লাটু একদম ধুনীয়া দি আহিছে দেই পিছত আহিছে বোলে আমাৰ ৰাজকোৱা দা লেট নি একদম ধুনীয়া ল'ৰা দেই বন্ধু বান্ধৱীসকল এতিয়া বৰ্তমান আমাৰ নামঘৰৰ ভিতৰত নাম লৈ আছে আৰু যিহেতু নাম লৈ থকা সময়ত আমাৰ ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হয় ভিতৰত আপোনালোক গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু আজি পাল নাম আৰু নাম হোৱাৰ পাছত আমাৰ প্ৰসাদ বিতৰণ হ'ব তাৰপিছত জলপান হ'ব আকৌ খোৱাৰ পাছত আকৌ মানে জলপান প্ৰসাদ খোৱাৰ পাছত আকৌ নাম হ'ব গোটেই ৰাতিটো এনেকৈ নাম হৈ থাকিব আৰু যেহেতু কাইলৈ আমাৰ ভাওনা আছে আমি তাকে বেছি দেৰি নকৰিলোঁ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিলোঁৱে যিহেতু নাম চলি আছে আৰু যিহেতু প্ৰসাদ আৰু জলপান খাবলৈ অকণমান টাইম লাগিব 10-11টা বাজিব যিহেতু কাইলৈ মোৰ ভাও আছে সেইটো কাৰণে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ কাইলৈ আপোনালোকক ভাওনালৈ নিমন্ত্ৰণ জনাইছোঁ সকলোকে ধন্যবাদ